Hello guys, okay, ধুনীয়াকৈ আজি মানে গধূলি আজি সানডে আৰু গধূলি লাহেকৈ মানে ওলাই দিছোঁ যিটো গৰম মানে আজি মানে ঘৰৰ পৰা ওলাব মানে ইচ্ছা যোৱা নাই চ' এতিয়া 6:50 হ'ল আৰু ধুনীয়াকৈ ওলাই দিছোঁ ঘৰৰ পৰা এটা বহুত দিনৰ মূৰত মানে ব্লগ লৈ আহিছোঁ ব্লগ মানে মিনি ব্লগ বুলি ক'ব পাৰি সৰু সুৰা বেছি ডাঙৰ নকৰোঁ আৰু এতিয়া গৈ আছোঁ মই টাউনৰ ফালে মই আৰু চাই থাকক টাউনত যাই কি কৰোঁ কি নকৰোঁ মানে ঘৰত থাকি বহুত বৰ লাগিছে লাইনো নাই মানে ঘৰত থাকি মানে গৰম মানে আৰু এনেকৈ ওলাই আহিলোঁ মানে আৰু দিনত ভাবিছিলোঁ অকল সোনকালতে ওলাই আহিম কিন্তু গৰমৰ কাৰণে আহিব ইচ্ছা নগ'ল এতিয়া গৈ আছোঁ মই টাউনৰ পিনে আৰু এইটো মোৰ নেশ্যনেল হাইৱে তো চাই থাকক ভিডিঅ'টো আগত গণেশ মন্দিৰ আছে তো এইখিনি অলপ দাবাম তো কাৰণ তাত দাবাব পাৰিব নহয় ভিৰ তো এইখিনি অলপ দাবে মই মানে গাড়ী চলি মানে হাইৱেত ভাল পাওঁ দাবে কিন্তু অলপকৈ নহয় চ' গাঁৱলীয়া ৰাস্তাবোৰত অলপমান লাহে লাহে চলাওঁ কিন্তু এই হাইৱে বোলা বস্তুটোত মই মানে দাবাম পূৰা মানে 80-90 লাগে মোক মানে চাই থাকক ভিডিঅ'টো অ'কে গাইজ পুৰা ধুনীয়াকৈ আহি পালোঁ স্পীডত কিমান উঠিছে কাটা চোৱা নাই মিটাৰ চ' মই মানে আগৰ পিনে চাই আছোঁ আৰু আমি গণেশ মন্দিৰ লাহেকৈ পাই গ'লোঁ আৰু ইয়াতে মানে এটা চক আছে যিহেতু ট্ৰেফিক মানে গাড়ীবোৰ ৰখি আছে আৰু মই চাইডেদি কাটি কিনে যাম তো ৰাইট চাইড ল'ব লাগিব আগত এইটো চক আমাৰ গণেশ মন্দিৰত তো আগত যাই থাকিলে গুৱাহাটী পাব গুৱাহাটীত নাযাম মই গুৱাহাটীকে যাম চ' ৰাইট চাইড মই ল'ম সেইটো আমাৰ গণেশ মন্দিৰ চক পাই গ'লোঁ আৰু চাই থাকক ভিডিঅ'টো আৰু এতিয়া মই ৰাইট চাইড ল'ম তো এইপিনে মানে টাৰ্ণিং ল'ম তো এতিয়াতো আমাৰ গণেশ মন্দিৰ লাইট তো এতিয়া মানে বন্তি জ্বলাই আছে এটা সেৱা কৰিছোঁ এতিয়া যাব লাগে মানে গাড়ী ঘূৰাম এতিয়া মানে লৈ যাম ধুনীয়াকৈ ক্ৰছ কৰি ল'লোঁ মানে ডাবল হাইৱে মানে ক্ৰছ কৰিব লাগে না তো কৰিলোঁ এইটো আমাৰ মানে গেট মানে আমাৰ গণেশ মন্দিৰৰ সবৰে মূৰ্তি এতিয়া এইখিনি অলপ আৰু দাবাম তো আগত মানে অলপ দাবাব পাৰিম আগতো মানে ভিৰ নাই তো বাজাৰৰ পিনে অলপ ভিৰ আছে মানে তো চাই থাকক ভিডিঅ'টো আৰু গাইজ মানে ধুনীয়াকৈ এনেকৈ দাবি আহি আছোঁ তো গাইজ ফাইনেলি আমাৰ মানে মেইন টাউনখন আহি পালোঁ নলবাৰী যোনখন মেইন টাউন আছে আমাৰ মানে ইয়াৰ পৰাই মানে আৰম্ভ হয় আৰু এইপিনে আমাৰ অভাৰব্ৰিজ আছে আগেদি পুৰণীয়া সেইটো তাৰ ওপৰেৰে মানে যাম আৰু আজি কি আৰু বেছি আছে অলপ ফুচকাও খাব লাগিব এইখিনি তাৰ আগতে দোকান আছে কিন্তু ই মোক খাচ হয় তাতে মই বাকীটো খাওঁ কেতিয়াবা একেলগে পইচা দিওঁ তো পইচা নলওঁ মানে খাওঁ আৰু আগৰ পিনে মাছ বজাৰ আছে আমাৰ আৰু এইপিনে দোকান তো চাই থাকক ভিডিঅ'টো আৰু এইখিনি মানে ফিৰাই যাব লাগিব ইয়াত কিবা হৈছে চাগে নাই একো হোৱা নাই কেতিয়াবা মানে বহুত ৰিস্ক হয় মানে বহুত মানে এক্সিডেণ্ট হয় ইয়াত প্ৰায়ভাগ মানে ডাইৰেক্ট মানে নামি আহে ব্ৰেক নামাৰে তো এইপিনৰ পৰা মানে ছাইড কাটে কেতিয়াবা মানে হৈ যায় ভয়ানক এক্সিডেণ্ট চ' একো নাই এইখিনি মানে ধুনীয়াকৈ চলিলে হ'ল আৰু এতিয়া মই ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ আৰু ব্ৰিজৰ মানে মাজৰ অংশখিনি পাই গ'লোঁ আমাৰ আৰু এইপিনে আমাৰ ষ্টেচন আছে ৰেলৱে ষ্টেচন আগৰ পিনে আৰু গৈ আছোঁ এতিয়া মই তাকে পাই যাওক ভিডিঅ'টো তো গাইজ চাই থাকক ভিডিঅ'টো আৰু আগৰ এইটো আমাৰ হৰি মন্দিৰ তো আগৰ পিনে আমাৰ আছে হৰি মন্দিৰ তো ৰাইট চাইড ল'ব লাগিব আৰু সেইটো হৰি মন্দিৰ ইয়াতে আমাৰ ৰাস হয় নলবাৰীতে তো নলবাৰী মানুহ গম পায়ে তো একো নাই তো গাইজ এতিয়া মই ৰাইট চাইড ল'লোঁ ৰাইট চাইডৰ ইণ্ডিকেটাৰ মানে ছিগনেলটো দিলোঁ আৰু ইপিনে চাওক গাইজ আৰু গাইজ আমাৰ এতিয়া মেইন টাউন এইখিনি আৰু চাই থাকক এইপিনে অলপ মানে আন্ধাৰ মানে লাইট চাইট বেছি নাই মানে দোকানখনত যি লাইট আছে তো একো নাই গাইজ তো অলপ চলপ আন্ধাৰ হ'লে একো নাই তো মই এতিয়া ক'ত গ'লে যাওঁ নাজানো মই এতিয়া গৈ আছোঁ মানে গাড়ীখন লৈ মোবাইলটো লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি মানে আহিয়ে আছোঁ কিন্তু ক'ত যাই আছোঁ মানে একো ঠিকনা নাই গাইজ মানে এই ঘৰত কৈছোঁৱে মই প্ৰথমতে ষ্টাৰ্টিঙতে মানে ঘৰত থাকি মানে বৰ লাগছে লাইনো নাই ঘৰত আৰু মানে গৰম দিনতে আহিব গৰমৰ কাৰণে মানে ওলোৱা নাই তো ভাবিলোঁ অলপ এপাক ফুৰি আহোঁ গধূলি এনে থকাতকৈ আৰু যিহেতু মানে আমাৰ বন্ধু আজি ডিউটি চানডে আৰু এইপিনে আমাৰ শ্বপিং মল আছে ষ্টাইল বজাৰ এইপিনে ষ্টাইল বজাৰ আমাৰ আৰু
আগৰ আমাৰ এইখিনি ঠাইৰ নাম মানে বাটাৰ চক বুলি কয়, বাটাৰ চক। আৰু মানে গাড়ীখনে যাব দিয়া নাই মানুহবিলাক, মানে চাইডেদি কাটি যোৱাটো মানে অলপ প্ৰব্লেম, উপায় নাই। মানে কিহৰ গাড়ী এখন পুৰবীৰ গাখীৰ হয়, মানে যাব দিয়া নাই মানে শান্তিমতে, মাজেদি গৈ আছে। চাইড কাটি যাওঁ, তাইও যাওঁ, আমিও যাওঁ, মানে মাজে মাজে যাই আছে। আৰু মানে এই সৰু ৰাস্তাটোতে মানে ডিভাইডাৰ দিছে, মানে আৰু জাগাটো ঠেক হৈ গৈছে গাইছ। মানে সেইবোৰ দাবী আছে অলপ অলপ ভিউ, কিন্তু এইখনৰ কাৰণে মানে বাকত ক্ৰছ কৰি যাব পৰা নাই। ত' এতিয়া মই আৰু ৰাইট ছাইড ল'ম, তো ৰাইট ছাইড নহয় চৰি লেফ্ট ছাইড ল'ম। সিধাই গ'লেও পাম, লেফ্ট ছাইড ল'ম। তো সিধাই গ'লে আমাৰ মাছ বজাৰ আকৌ এখন পাম আৰু পুখুৰী পাম। তো কাপোৰ বজাৰো আছে ইয়াত। এইটো যিখিনি আমাক হাতখলা বুলি কোৱা হয় দিয়ক, আমাৰ হাতখলা বুলি কোৱা হয় এইখিনি ঠাইৰ নাম। তো চাই থাকক ভিডিঅ'টো। আৰু কি কৈ আছোঁ, কি কৈ থকা নাই নাজানো, মুখত যি আহিছে তাকে বকি আছোঁ। আৰু কিবা ভুল হ'লে জনাব আৰু মই এতিয়া লেফ্ট ছাইডে ল'লোঁ, এই চাইডে ল'লোঁ। আৰু চানডে না আজি অলপ মানুহ কম আছে বজাৰত, তথাপিও 2-4টা আছে, হৈ যাব। তো অলপ মানে আন্ধাৰ কাৰণ চানডে প্ৰায় দোকান বন্ধ হৈ চাওক গাইছ। দোকান দাদা বন্ধ হৈ আছে, তাহাঁতকো এদিন বন্ধ লাগে আৰু সপ্তাহত। আৰু গাইছ চাব পাৰে এইপিনে ধুনীয়াকৈ মানে গাইছ চাব পাৰে। আৰু গাইছ এইখিনি মানে ৰাস্তাটো অলপ ভাল নহয়, মানে বনাব চাগে, মানে আলকাট্ৰা পাৰিব, মানে ভাল হোৱা নাই। আৰু এইপিনে আমাৰ কাপোৰৰ বজাৰ হাতখলা। মই এতিয়া এইপিনে আহি ভুলে কৰিলোঁ গাইছ, পানী কাটি। তো এতিয়া মই গৈ আছোঁ গাইছ। তো গাইছ মানে অলপমান মানে সেই ৰখি দিলোঁ, মানে ৰাস্তাটো যিহেতু। তো এতিয়া মই গৰ্ডনৰ পিনে যাম। তো তাতে মানে আমাৰ ৰানিং গোটেই কৰা দুটামান চলি মানে দাউৰি আছে। চ' বহুত দিন হ'ল যেতিয়াৰ পৰা মানে মই পুলিচৰ ইণ্টাৰভিউ দিছিলোঁ। চ' চাকৰি নাপালোঁ, মানে একো ভাল নহ'ল আৰু মানে একো নাই, ট্ৰাই কৰিম আৰু একোবাৰ। যেতিয়ালৈ মই গৈছিলোঁ তাতো তেতিয়ালৈ মানে তাকে যোৱাই নাই আৰু বহুত দিন হ'ল, ৰানিং কৰাই নাই। চ' মানে কেতিয়াবা মন যায় দাউৰিব, কিন্তু টাইমেই নাপাওঁ। চ' ভাবিছোঁ এনে একবাৰ যাওঁ। তো নাজানো মই কোনো দাউৰাৰ প্লেনিং কৰা নাই, মই এনেই একবাৰ চাম চলিগিলা আছেনে নাই। আমাৰ কিছুমান ভাল হৈছে ৰিজাল্ট, কিছুমানো বেয়াও হৈছে। চ' একবাৰ চাই যাওঁ কিছুমান ৰানিং কৰি আছেনে নাই। চ' একবাৰ যাই আহোঁ। তো বলকে তাৰে পৰাই চাই আহি আৰু মই ঘৰত ৰিটাৰ্ণ আহিম। চ' বেছি ভিডিঅ'টো দীঘল নকৰোঁ, কাৰণ মানুহে আজি ভিডিঅ' নাচায়ে। আৰু ভিডিঅ' মানে কিনো কৰিম, এনেই ইমান বৰ হৈছোঁ। তো মনো যায়। আৰু এইপিনে মই সোমাই দিলোঁ গাড়ীখন, চিধাই যাম। গাইছ চৰি, টাৰ্ণিং গ'লোঁ অলপ। আৰু গাইছ এতিয়া অলপ ইয়াতে মানে স্পীড যাম মানে বেছি স্পীডে নহয়, 40-50 আৰু মানে ইয়াতে স্পীড ব্ৰেকাৰ আছে কেইটামান। তো ৰাস্তা ভালে নহয়, আৰু এনেকৈ গৈ আছোঁ। তো গজনত যাম, চলি ৰানিং কৰি আছেনে নাই চাম, যদি মানে আছে আৰু কি কৰিম, এনেই আহিম আৰু অলপমান লেকচাৰ মাৰি নেকি। মোৰ মানে বহুত দিন হ'ল, মানে পুলিচৰ ইণ্টাৰভিউ মই অক্টোবৰত হৈছিল, মানে দুৰ্গা পূজাৰ সময়ত। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী 4-5 মাহ হ'ল এইটো চাইডে আহে নাই মানে। আৰু আজি ফাইনেলি মানে আৰু আহিছিলোঁ, মানে বিহুত আহিছিলোঁ দিয়ক গাইছ। তেতিয়া মানে বিহুত নাচনীসকল নাচিছিল, মানে আমাৰ বহাগ বিহুত, তেতিয়া আহিছিলোঁ চাব। তেতিয়াৰ পৰা আহে নাই আৰু মানে। আৰু আমাৰ এখন কি বনাই আছে ইয়াতে গৰ্ডন, তেনেকৈ মিটিং আছে গাইছ। হ'ব পাৰে ইয়াত ফাইনেলি পাই গ'লোঁ আমাৰ গৰ্ডন, এইখনে গৰ্ডন। ইয়াত মানে কিবা বনাই আছে চাওক গাইছ। নাই চলিসকল নাই দিয়ক গাইছ, ক'ত বেলেগ ফিল্ডত গৈছে। তো বস্তু আগৰবাৰ একবাৰ মানে এইটো চাইডে যাব চেষ্টা কৰিম। গাইছ মানে আজিকালি গাড়ী চলাব ভয়ে লাগে, মানে মানুহবিলাক আমি ভালকৈ চলাওঁ, মানে কিছুমান মানুহ মানে একো নিয়ম নীতি গাড়ী নচলে। আৰু ইয়াতে মানে চলি কেইটামান আছে, আৰু ইয়াত মানে খোজকাঢ়ি গধূলি প্ৰায় মানুহে ৰাতিপুৱা প্ৰায় মানুহে খোজ কাঢ়ে। চ' গাইছ ইয়াতে নোসোমাওঁ বুলি ভাবিছোঁ, কাৰণ মানুহ নাই। চ' এতিয়া বনাই আছে, ইয়াত এতিয়া মিটিং হ'ব নেকি ডাঙৰ গাইছ, চাব পাৰে অলপমান বনাই আছে। চ' আকৌ এইবিলাক ঘূৰি পিনে যাওঁ, এনে এদিন ফুৰিব। তো
মানে আমাৰ চৰ্দি লাগিছে 10 টকা মানৰ 10-20 টকা মানৰ চানা খাই যাওঁ ইয়াতে নাখাওঁ চ' আমাৰ তাতে দোকান আছে মই য'ত দেখুৱাইছিলোঁ প্ৰথমতে যে হৰি মন্দিৰ নাপাওঁতে মানে অভাৰব্ৰিজখন নাপাওঁতে মানে তাত এটা ৰাস্তা আছে সেইপিনে সোমাই গ'লে হ'ল বজাৰৰ মাজতে ত' তাত যাম আৰু কিবা 20 টকা মানৰ চানা খাই যাম ত'